हेलो गाइस निश्चय সকলে ভাল মহল আপোনালোকে চাই আছে এসেটেজ চ্যানেল বন্ধুসকল আজি এই ভিডিঅ'ত আলোচনা কৰিম আধাৰ কাৰ্ডৰ বিষয়ে যদি আপোনাৰ আধাৰ কাৰ্ড হেৰুৱাই গৈছে বা ছিঙি গৈছে তেতিয়া হলে এতিয়াৰ পৰা আপুনি কোনো চিন্তা কৰিবলৈ কাৰণ নাই কিন্তু আপোনাৰ মোবাইলৰ জৰিয়তে মাত্ৰ 2 মিনিটৰ ভিতৰতে আপুনি আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব কিন্তু কেনেকৈ ডাউনলোড কৰিব সেই সবিশেষ জনাম এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু চাই যদি ভাল লাগে এটা লাইক কৰিব আৰু যেকলে চেনেলটো নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব কেন এনেকুৱা ধৰণৰ নতুন নতুন ৰিলেটেড ভিডিঅ' এই চেনেলত পাই থাকিব তো বন্ধুসকল বেছি কথা নাপাতি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল আপোনালোকে পোনপ্ৰথমে কি কৰিব আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব ঠিক আছে মই ক্ৰম ব্ৰাউজাৰ ওপেন কৰিছোঁ ঠিক আছে বন্ধুসকল ওপেন কৰাৰ পিছত ইয়াতে আপুনি সাৰ্চ বুটামত টাইপ কৰিব UIDAI ঠিক আছে বন্ধুসকল মই আকৌ কৈছোঁ UIDAI এটো বুলি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ মাজত এটা পেজ খোল খাই যাব মই আপোনালোকক দেখুৱাইছোঁ চাওক এনেকুৱা ধৰণৰ এটা পেজ খোল খাব ইয়াতে কি কৰিব ওপৰৰ যেটো লিংক আছে আপোনালোকে চাইছে এইটো লিংকত ক্লিক কৰিব ঠিক আছে লিংকত যেতিয়া ক্লিক কৰিব আপোনালোকৰ মাজত অন্য এটা পেজ খোল খাই আহিব এটো মই আপোনালোকক দেখুৱাই দিছোঁ তাৰ পিছত কি কৰিব সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাই দিছোঁ ঠিক আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক ইয়াতে কি কৈছে চাওক সিলেক্ট ইওর preferred language to enter the website তো আপুনি ল্যাঙ্গুৱেজটো ইয়াতে সিলেক্ট কৰি ল'ব ঠিক আছে মই ইংলিশ সিলেক্ট কৰি ললো আপোনাৰ ইচ্ছা মতে আপুনি ল্যাঙ্গুৱেজটো সিলেক্ট কৰি ল'ব তাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এটা পেজ আহিব তো মই স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে ইয়াতে দেখা পাব চাওক গেট আধাৰ ইজ ফৰ এভৰি ৰেচিডেন্ট অফ ইণ্ডিয়া তো এইটো লিংকত আপুনি ক্লিক কৰিব ঠিক আছে এইটো লিংকত যেতিয়া আপুনি ক্লিক কৰিব গেট আধাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত অন্য এটা পেজ খোল খাই আহিব ঠিক আছে বন্ধুসকল হেতু আপোনালোকক দেখুৱাই দিছোঁ ঠিক এনেকুৱা ধৰণৰ আৰু এটা পেজ খোল খাই আহিল চাওক আপোনালোকে ইয়াতে চাব পাৰিছে তো ইয়াতে কি কৰিব চাওক চেক ষ্টেটাস তাৰ পিছত তলত আছে চাওক ডাউনলোড আধাৰ বুলি এটা অপচন আছে ইয়াতে আপোনালোকে চাব পাৰিছে ডাউনলোড আধাৰ তো আপুনি কি কৰিব ডাউনলোড আধাৰত ক্লিক কৰিব ঠিক আছে বন্ধুসকল ডাউনলোড আধাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত অন্য এটা পেজ খোল খাই আহিল ইয়াতে চাওক তো ইয়াতে কি কৰিব আপুনি ইয়াতে ফাৰ্ষ্টৰ যেটো অপচন আছে ডাউনলোড আধাৰ বুলি তো এটো চাব পাৰিছে আপোনালোকে ঠিক আছে তো ইয়াতে ক্লিক কৰিব ঠিক আছে বন্ধুসকল তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত ফাইনালি পেজটো আহি গ'ল ইয়াতে কি কৈছে সিলেক্ট 12 ডিজিট আধাৰ নম্বৰ 16 ডিজিট ভাৰ্চুৱেল আইডি 28 ডিজিট এনৰোলমেন্ট আইডি তো ইয়াতে তিনিটা অপচন দিছে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ বহুৱাব পাৰিব নতুবা এনৰোলমেন্ট আইডি নতুবা ভাৰ্চুৱেল আইডি বহুৱাব পাৰিব ঠিক আছে যদি আধাৰ কাৰ্ড নম্বৰ আছে আধাৰ কাৰ্ড বহুৱাব নহলে এনভায়ৰনমেন্ট আইডি আছে হেতু বহুৱাব পাৰিব আপোনালোকে তো মই আপোনালোকক দেখুৱাই দিছোঁ মই আধাৰ কাৰ্ড বহুৱাম ঠিক আছে বন্ধুসকল আধাৰ কাৰ্ড বহুৱাৰ পিছত ইয়াতে কি কৰিব আপুনি তলত চাওক ক্যাপচা আছে এন্টাৰ ক্যাপচা তো সেম ক্যাপচাটো আপুনি বহুৱাই দিব ঠিক আছে বন্ধুসকল মই বহুৱাই দিছোঁ তো বন্ধুসকল চাব পাৰিছে মই আধাৰ কাৰ্ড আৰু এন্টাৰ ক্যাপচা এটো ক্যাপচাটো বহুৱাই দিলে তাৰ পিছত আপুনি কি কৰিব ইয়াতে সেন্ড ওটিপি ক্লিক কৰিব আপুনি যেতিয়া সেন্ড ওটিপি ক্লিক কৰিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যেটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নম্বৰত এটা ওটিপি আহিব ঠিক আছে বন্ধুসকল মই আপোনালোকক দেখুৱাই দিছোঁ সেই ওটিপিটো এন্টাৰ কৰিব লাগিব এয়া চাওক ওটিপিটো অলৰেডি আহি গৈছে ঠিক আছে বন্ধুসকল মই ওটিপিটো বহুৱাই লৈছোঁ তাৰ পিছত আপোনালোকক দেখুৱাইছোঁ ঠিক আছে বন্ধুসকল তো চাওক বন্ধুসকল ওটিপিটো হয় ইয়াতে কি কৰিব আপুনি ভেৰিফাই আৰু ডাউনলোড বুলি এটা অপচন আছে ভেৰিফাই এণ্ড ডাউনলোড তো ইয়াতে আপুনি ক্লিক কৰিব ঠিক আছে বন্ধুসকল এটোত ভেৰিফাই এণ্ড ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ড ডাউনলোড হৈ যাব এটো মই আপোনালোকক প্ৰসেছখিনি দেখুৱাই দিছোঁ ঠিক আছে বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক তো বন্ধুসকল চাব পাৰিছে ইয়াতে আধাৰ কাৰ্ড ডাউনলোড হৈ গৈছে কংগ্ৰেচুলেশ্যন your Aadhar card has been successful downloaded তো এতিয়া আধাৰ কাৰ্ডটো ডাউনলোড হৈ গ'লে এতিয়া আপুনি ওপেন কৰিব পাৰিব আপোনাৰ গ্যালাৰীত আপোনাৰ মেমৰি ফাইলত গুচি গৈছে কিন্তু তাৰ পূৰ্বে এটা ইয়াতে নোট কৰিবলগীয়া কথা আছে ইয়াতে চাওক কি কৈছে যেতিয়া আপুনি আধাৰ কাৰ্ডটো ওপেন কৰিব আপোনাৰ 8টা সংখ্যাৰ এটা পাছৱৰ্ড বিচাৰিব আপুনি পাছৱৰ্ড কি দিব হেতু ইয়াতে লিখা আছে চাওক বন্ধুসকল কম্বিনেশন অফ দ্য ফাৰ্স্ট 4 letter of your name It's in Aadhar ঠিক আছে বন্ধুসকল আপোনাৰ নামৰ 4টা সংখ্যা আধাৰ ক্যাপিটেল লেটাৰত লিখিব লাগিব লগতে আপোনাৰ যেটো জন্মৰ তাৰিখৰ হয় হেতু চনটো লিখিব লাগিব আপুনি কিমান চনত জন্ম হৈছে হেতু লগতে আপোনাৰ নামৰ 4টা সংখ্যা লেটাৰ লিখিব লাগিব অৰ্থাৎ আপোনাৰ নামৰ 4টা সংখ্যাৰ ডাঙৰ ফলাৰ আখৰ আৰু তাৰ পিছত আপুনি কি কৰিব আপোনাৰ যেটো জন্মৰ চন আছে সেই চনটো বহুৱাই দিব তাৰ পিছত সেই পাছৱৰ্ডটো অটোমেটিক্যালি
হৈ যাব ঠিক আছে বন্ধুসকল মই ওপেন কৰি আপোনালোকক দেখুৱাই দিছোঁ ঠিক আছে বন্ধুসকল মই মেমৰি ফাইলত গুচি গৈছোঁ ঠিক আছে ইয়াতে চাওক এইমাত্ৰ ডাউনলোড হ'ল আধাৰ কাৰ্ড ঠিক আছে এইটো ওপেন কৰিবলৈ হ'লে কি কৰিব লাগিব নামৰ 4টা সংখ্যাৰ লিখিব লাগিব নামৰ যেটো ফাৰ্স্ট 4টা লেটাৰ হয় পকা ফলত লিখিব লাগিব ঠিক আছে ডাঙৰ ফলত লিখিব লাগিব মই দিছোঁ তাৰ পিছত আপোনাৰ জন্মৰ ইয়াৰটো দিব লাগিব ঠিক আছে বন্ধুসকল তো মই দিছোঁ ঠিক আছে বন্ধুসকল মই বহুৱাই দি আছোঁ আপোনালোকে চাই থাকক চাওক মই অলৰেডি বহুৱাই দিছোঁ বহুৱাই দিয়াৰ পিছত মোৰ আধাৰ কাৰ্ডটো ওপেন হৈ আহিলে এনেকুৱা ধৰণৰ এইটো চাব পাৰিছে মোৰ আধাৰ কাৰ্ড হয় তো ইয়াৰ পৰা আপুনি প্ৰিণ্ট কৰিব পাৰিব ঠিক আছে বন্ধুসকল তো বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো চাই অকণমান হ'লেও বুজি পাইছে আৰু যদি ভাল লাগে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব আজিৰ কাৰণে ৰাখিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম জয় অসম